চাওক আজি ৰবিবাৰৰ দিনটো পৰিৱেশ ইফালে ন্যায় বিচাৰি আছে ইফালে জুবিনদাৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰি আছে কি মুছলিম কি হিন্দু কি শিখ কি ইছাই কি খ্ৰীষ্টিয়ান সকলোৱে জুবিনদাৰ আত্মা সদ্গতিৰ কাৰণে সকলোৱে আচলতে এনেকৈ ধোৱা কৰি কোনোবাই চাকি বন্তি জ্বলাই তেখেতক আত্মা চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছে আৰু আনফালে আপোনাৰ ন্যায়ৰ কাৰণে সকলোৱে প্ৰটেষ্ট কৰি আছে আৰু চাওক আজি ৰবিবাৰৰ দিনটোৰ পৰিৱেশ খেতি কৰিম খেতি কৰিম মিঠাতেল নালাগে মিঠাতেল নালাগে লাগিব নেকি প্ৰত্যেকজন মানুহক উচিত শাস্তি আইনে দিব লাগিব আমাৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে আৰু নকৰে এইটো কোনোবাই ভাল পোৱা তোমাৰ ছবি সিধা কথা কাকো ক্ষমা কৰা নহব যেতিয়ালৈকে ন্যায় নাপাম কাকো ক্ষমা কৰা নহব এই যিপুৰা জুই যোৱা 19 ছেপ্টেম্বৰৰ পৰা জ্বলি আছে এইকুৱা জুই কোনো মাইকেলৰ দম নাই যে কিনি ল'ব